এয়া চাওক আমাৰ আগফালৰ দৃশ্য। এয়া এইখন পথাৰ আছিলে। এতিয়া আমি এইটো ৰাস্তাত গৈ আছোঁ। আমাৰ যোনটো দুৱাৰমুখৰ ৰাস্তা, সেই ৰাস্তাত গৈ আছোঁ। এই ৰাস্তাত ভোৰ চলি আছে, চাওক চলাই আছে। এই ৰাস্তাৰ ওপৰত ভোৰ চলি আছে। ইয়াত মানে কঁকালৰ ওপৰত হ'ব পানী। দেখিছেনে, ৰাস্তাৰ ওপৰত ভোৰ। এইখন বাৰী আছিলে। এখন বাৰী, এইখন পথাৰ। দেখিছেনে, এখন সাগৰ সদৃশ হৈ আছে আৰু এয়া এইখন দলং আছিলে। দলংখন মানে দলংখনহে ওলাই আছে, বাকী ইফালৰ ৰাস্তা ডুবি গৈছে, সিফালৰ ৰাস্তাও ডুবি গৈছে। এয়া মন্দিৰ, শিৱ মন্দিৰ, সেয়াও ডুব গৈ আছে। আৰু এইফালে আমাৰ বাগান আছিলে, বাগানো ডুব গ'ল। দেখিছেনে, এইফালে মানে বহুত ঢৌ আহি আছে, সোঁত। এইফালেদি যাবই নোৱাৰি বাকী ইফালে আৰু গছ। এয়া চাওক, এইটো কিমান দীঘল বঠা নে, এডাল বাঁহ গোটেইডাল সোমাই গৈছে আৰু চাওক, গোটেই বাঁহডাল সোমাই গৈছে। এয়া চাওক, চাওক কিমান দ অনুমান কৰক আপোনালোকে, গোটেই বাঁহডাল সোমাই গৈছে। পথাৰ, এতিয়া আমি পথাৰলৈ আহি গ'লোঁ। এইটো ৰাস্তাৰ পৰা, এইটো ৰাস্তা আছিলে। এতিয়া আমি পথাৰত গৈ আছোঁ। চাওক ভোৰ চলাই আছে। ইপাৰলৈ যাবলৈ আহিছে, মানে কেম্পৰ পৰা ইপাৰলৈ আহিছে। এয়া আমি কেম্পৰ পৰা ঘৰলৈ আহিছিলোঁ। এয়া আকৌ ঘৰৰ পৰা কেম্পলৈ গৈ আছোঁ। চাওক এখন ব্ৰইলাৰ ফাৰ্ম আছিলে, ব্ৰইলাৰ ফাৰ্ম ডুবি গৈছে।